আপোনালোক সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বৰ্তমান মই গৈ আছোঁ বজাৰলৈ। বলক তেতিয়াহ'লে মোৰ লগত আমাৰ ওচৰৰ বজাৰখন চাব। ফ্ৰণ্ট কেমেৰাদি ভিডিঅ' শ্বুট কৰিলে অলপ ভিডিঅ'টো বেয়া হয়, সেইকাৰণে এতিয়া মই বেক কেমেৰাদি শ্বুট কৰিছোঁ। চ' ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব। ইয়াত দেখিছে বজাৰলৈ গৈ আছে। আজি পূৰা ৰ'দ দিছে, ইমান ৰ'দত ওলাই অহাই দিগদাৰ হৈছে, কিন্তু উপায় নাই, বজাৰ কৰিবই লাগিব। অলপ দূৰ আছে বজাৰলৈ, মোটামুটি 2 কিলোমিটাৰমান হ'ব। এইকেইদিন গৰমটো অলপ বেছিয়ে পৰিছে, বৰষুণ দিলে বহুত দিন, সেইকাৰণে চাগে গৰমটো বেছিকৈ পেলাইছে ওপৰৰ পৰা। পিছলে ফ্ৰণ্ট কেমেৰাদি ভিডিঅ' বনাবলৈ অলপ দিগদাৰ, যিহেতু অকলে আহিছোঁ বজাৰ কৰিবলৈ, উপায় নাই আৰু। এতিয়া মোটামুটি আহি পাইছোঁৱে বজাৰ, বেছি দূৰ নাই, আপোনালোক চাব পাৰে। চ' ফ্ৰেণ্ডছ, বজাৰ কৰি আহিলোঁ, কিন্তু ভিডিঅ' বনাব নোৱাৰিলোঁ, বহুত গৰম পৰিছে, সেইকাৰণে অলপ দিগদাৰ হ'ল ভিডিঅ' বনোৱাটো। এতিয়া ঘৰলৈ গৈ আছোঁ, চাব পাৰে কিমান ৰ'দ দিছে আজি, কিমান গৰম। চ' বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটো আচলতে মোৰ নতুন চেনেল হয়, চ' অলপ হেল্প বিচাৰিছোঁ আপোনালোকৰো। যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব।